এয়া ক'বলৈ ওলাইছোঁ তেতচুকু কুৰয়ানাগিয়ে লিখা আৰু তুষপ্ৰভা কলিতাই কৰা অসমীয়া অনুবাদ তত্ত্বচ্ছানৰ কাহিনী। দ্বিতীয় খণ্ড। খিৰিকীমুখত অকণিজনী। মাকৰ চিন্তাৰ কাৰণটো হ'ল এই যে তত্ত্বচ্ছানে স্কুললৈ যোৱা আৰম্ভহে কৰিছিল যদিও তাইক ইতিমধ্যে স্কুলৰ পৰা বহিষ্কাৰ কৰা হ'ল। কল্পনা কৰকচোন, প্ৰথম শ্ৰেণীতে বহিষ্কাৰ। মাত্ৰ এসপ্তাহৰ আগতে ঘটনাটো ঘটিল। তত্ত্বচ্ছানৰ শ্ৰেণীৰ শিক্ষয়িত্ৰীয়ে মাকক মাতি পঠাইছিল। তেখেতে চিধাই কথাটো উলিয়ালে। আপোনাৰ ছোৱালীয়ে মোৰ গোটেই ক্লাছটো ঠান ঠান কৰিলে। মই আপোনাৰ ছোৱালীজনীক বেলেগ স্কুললৈ নিবলৈ আপোনাক ক'বলৈ বাধ্য হৈছোঁ। ধুনীয়াকৈ তৰুণী শিক্ষয়িত্ৰীগৰাকীয়ে হুমুনিয়াহ কাঢ়িলে। সঁচাকৈয়ে মোৰ সহ্যৰ সীমা পাৰ হৈ গৈছে। মাক অবাক হ'ল। গোটেই ক্লাছটো ঠান ঠান কৰাকৈ তত্ত্বচ্ছানেনো কি কৰিলে? তেখেতে আচৰিত হৈ ভাবিলে। অস্বস্তিৰে চকু পিৰিকিয়াই আৰু লগোৱা ল'ৰাৰ ধৰণে চুটিকৈ কটা চুলিখিনি চুই চুই শিক্ষয়িত্ৰীয়ে বুজাবলৈ চেষ্টা কৰিলে। হয়, প্ৰথমতেই কওঁ ডেৰাছটোৰ কথা। সেইটো তাই 100 বাৰমান খোলে আৰু বন্ধ কৰে। মই কৈছিলোঁ বোলো কিবা থোৱা বা কিবা উলিওৱাৰ বাহিৰে এনে যেন সেইটো কোনেও খোলা মেলা কৰি নাথাকে। সেইকাৰণে আপোনাৰ ছোৱালীয়ে অনবৰতে হয় কিবা থয়, নহয় কিবা উলিয়াই থাকে। তাইৰ বহীখন, পেঞ্চিলৰ টেমাটো, তাইৰ কিতাপবোৰ হয় সুমুৱাই, নহয় উলিয়াই। উদাহৰণ হিচাপে ধৰক, আমি যেনিবা বৰ্ণমালা লিখিব খুজিছোঁ। আপোনাৰ ছোৱালীয়ে ডেৰাছটো খুলিব, তাইৰ বহীখন উলিয়াব, ঘটংকৈ ঢাকনিখন বন্ধ কৰিব, আকৌ ডেৰাছ খুলিব, মূৰটো সুমুৱাই দিব, পেঞ্চিল এডাল উলিয়াব, খৰকৈ ডেৰাছ বন্ধ কৰিব আৰু এটা অ লিখিব। যদি সেইটো বেয়াকৈ লিখিলে বা কিবা ভুল কৰিলে, তেন্তে আকৌ ডেৰাছ খুলিব, এটুকুৰা ৰবৰ উলিয়াব, ডেৰাছ বন্ধ কৰিব, আখৰটো মচিব, আকৌ ৰবৰ টুকুৰা থ'বলৈ ডেৰাছ খুলিব আৰু বন্ধ কৰিব আৰু এই গোটেইবোৰ কৰিব ধুমধামকৈ। যেতিয়া তাইৰ অ আখৰটো লিখা হয়গৈ, তেতিয়া প্ৰতিটো বস্তু এবাৰ এবাৰকৈ ডেৰাজত ভৰাব, পেঞ্চিলডাল থ'ব, ডেৰাছ বন্ধ কৰিব, আকৌ খুলিব আৰু বহীখন ভৰাব। তাৰ পিছৰ আখৰটো লিখোঁতে আকৌ একেই কাণ্ড। প্ৰথমে বহীখন, তাৰপিছত পেঞ্চিলডাল, তাৰপিছত ৰবৰ, প্ৰতিটো বস্তু উলিওৱাৰ বাবে ডেৰাছ বাৰে বাৰে খুলিব আৰু বন্ধ কৰিব। মোৰ ঘূৰাই যায় আৰু গালি পাৰিবওতো নোৱাৰোঁ, কাৰণ তাইতো প্ৰতিবাৰতে সেইখন কিবা এটা কাৰণতহে খোলে আৰু জপায়। শিক্ষয়িত্ৰীৰ চকুৰ দীঘল নোমবোৰ আৰু বেছি ঘনকৈ লৰিবলৈ ধৰিলে, যেন তেওঁ গোটেই দৃশ্যটো চকুৰ আগতে দেখিবলৈহে পাইছিল। তত্ত্বচ্ছানে কিয় ইমান ঘনাই তাইৰ ডেৰাছটো খোলে আৰু বন্ধ কৰে, এই বিষয়ে মাকৰ মনত হঠাতে ধাৰণা এটা খেলালে। প্ৰথম দিনা স্কুলৰ পৰা আহোঁতে তত্ত্বচ্ছানক বেছ উত্তেজিত যেন দেখাৰ কথা তেখেতৰ মনত পৰিল। তাই কৈ আছিল, স্কুলত বঢ়িয়া লাগে দেই, ঘৰত যে মোৰ ডেৰাছটো টানি উলিয়াব লাগে, স্কুলৰটো কিন্তু ঢাকনিখন দাঙি দিব লাগে বাকচৰ দৰে, আৰু ভিতৰত যিকোনো বস্তু থ'ব পাৰি, বঢ়িয়া। তাই নতুন ডেৰাছটোৰ ঢাকনিখন আনন্দ মনেৰে খোলা আৰু বন্ধ কৰাৰ দৃশ্যটো মাকৰ মনত ভাহি উঠিল। অৱশ্যে এইটো সিমান দুখৰ কথা বুলি তেওঁ ভবা নাছিল। যি হওক, নতুনত্ব নাইকিয়া হৈ গ'লেই তত্ত্বচ্ছানে বোধহয় এনে কৰা বন্ধ কৰিব। কিন্তু শিক্ষয়িত্ৰীক তেখেতে মাথোন ক'লে, মই বাৰু তাইৰ লগত কথা পাতি চাম। শিক্ষয়িত্ৰীৰ মাতটো আৰু চৰি গ'ল। অকল এইখিনিয়ে হোৱা হ'লে কথা নাছিল। তেখেতে অলপ হাউলি আগলৈ অহাত মাক চকিতেই পিছুৱাই গ'ল।
ডেৰাছটো থপথপাই থকাৰ বাহিৰে আন সময়খিনিত তাই থিয় হৈ থাকে। গোটেই ক্লাছৰ সময়খিনিত থিয় হৈ থাকে। ক'ত? আচৰিত হৈ মাকে সুধিলে। খিৰিকীমুখত, শিক্ষয়িত্ৰীগৰাকীয়ে ৰুক্ষভাৱে ক'লে। খিৰিকীমুখত কিয় থাকে? মাকে বিমূৰ হৈ সুধিলে। যাতে ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰি গান বাজনা কৰা দলবোৰক মাতি আনিব পাৰে, তেখেতে প্ৰায় চিঞৰি ক'লে। শিক্ষয়িত্ৰীৰ কাহিনীটোৰ সাৰাংশ আছিল যে প্ৰায় এঘণ্টা সময় ধৰি একে লেঠাৰিয়ে ডেৰাজৰ ঢাকনিখন খটং খটংকৈ জপোৱা মেলা কৰি থাকি তত্ত্বস্থান খিৰিকীৰ কাষলৈ উঠি যায় আৰু বাহিৰলৈ চাই থাকে। শিক্ষয়িত্ৰীয়ে যেতিয়াই ভাবিবলৈ ধৰে যে যিমান সময় শান্ত হৈ থাকে তাতেই থাকিব পাৰে, তেতিয়াই তাই হঠাতে চিঞৰি মাতি আনিব জাক জমক পোছাক পিন্ধি সন্মুখেদি যোৱা বাজনাৰ দল একোটাক। ক্লাছৰুমটো তলৰ মহলাতে আৰু বাটৰ কাষতে হোৱা কাৰণে তত্ত্বস্থানৰ বেছ আনন্দ মিলিছিল আৰু শিক্ষয়িত্ৰীৰ হৈছিল মহা সমস্যা। স্কুলৰ কাষৰ বেৰ বুলিবলৈ চাপৰ জেওৰা এখনহে আছিল। গতিকে বাটেদি গৈ থকা মানুহৰ লগত ভিতৰৰ শ্ৰেণীকোঠাৰ পৰা সহজেই যেহে কথা পাতিব পাৰিছিল। তত্ত্বস্থানে মাতিলে বাজনাৰ দলটো পোনে পোনেই খিৰিকীৰ কাষলৈ গুচি আহে আৰু তাৰ পিছত শিক্ষয়িত্ৰীয়ে ক'লে, তত্ত্বস্থানেও খবৰটো সকলোকে জনাই দিয়ে বোলে তেওঁলোক আহিছে, আৰু লগে লগে বাকী সকলোবোৰ দলটোক মাতি মাতি খিৰিকীৰ কাষলৈ দৌৰ মাৰে। কিবা এটা বজাওকচোন, তত্ত্বস্থানে কয়। আৰু সাধাৰণতে যদিও স্কুলৰ কাষেদি দলটো নীৰৱে পাৰ হৈ যোৱাটোৱেই নিয়ম, তথাপি তত্ত্বস্থানৰ অনুৰোধত সিহঁতে উলহ মালহেৰে ক্লেৰিঅনেট, বৰকাহ, ড্ৰাম আৰু জাপানী গীটাৰেৰে এটা সুৰ বজাবলৈ ধৰে। আৰু বেচেৰী শিক্ষয়িত্ৰীৰ এই গণ্ডগোলটো শেষ হোৱালৈকে বাট চাই থকাৰ বাহিৰে আৰু কৰিবলগীয়া একো নাথাকে। অৱশেষত বজোৱা শেষ হ'লে দলটো যায়গৈ আৰু ছাত্ৰ ছাত্ৰীবোৰ নিজৰ ঠাইত বহেহি। কিন্তু তত্ত্বস্থান নাহে। শিক্ষয়িত্ৰীয়ে তাইক কিয় অহা নাই বুলি সুধিলে তাই বেছ গম্ভীৰভাৱেই কয়, আৰু এটা দল আহিব পাৰে, এইটো দলো ঘূৰি আহিব পাৰে আৰু আমি গম নোপোৱাকৈ পাৰ হৈ যাব পাৰে, তেতিয়া বৰ বেয়া কথা হ'ব। দেখিছে এইবোৰ কেনে উলট পালট কাণ্ড হৈছে, বুজিছে নহয়? শিক্ষয়িত্ৰীয়ে আবেগেৰে ক'লে। মাকে তেখেতক সহানুভূতি জনাব খোজোতেই তেখেতে আৰু তীক্ষ্ণ মাতেৰে ক'বলৈ ধৰিলে, আৰু তাৰ উপৰি। আৰু কি কৰিলে? মাকৰ মনটো একেবাৰে দমি গৈছিল। আৰু কি কৰিলে? তেখেতে খঙেৰে ক'লে। আৰু কি কি কৰে সেইবোৰ আনকি হিচাপ কৰিব পৰা হ'লেও মই তাইক ইয়াৰ পৰা লৈ যাবলৈ আপোনাক নকলোহেঁতেন। নিজকে অলপ সংযত কৰি শিক্ষয়িত্ৰীয়ে তত্ত্বস্থানৰ মাকৰ মুখলৈ পোনে পোনে চালে। কালি তত্ত্বস্থান যথাৰীতি খিৰিকীমুখত ৰৈ আছিল, আৰু ময়ো তাই তেনেকুৱা দল এটালৈ বাট চাই আছে বুলি ভাবিয়েই ক্লাছ লৈ আছিলোঁ। হঠাতে তাই বাহিৰৰ কাৰোবাক চিঞৰি সোধা শুনিলোঁ, বোলে কি কৰিছা তোমালোকে? মই য'ত আছিলোঁ তাৰ পৰা তাই কাৰ লগত কথা পাতিছে দেখা নাছিলোঁ আৰু ভাবিলোঁ কি ঘটিছে। তাৰ পিছত তাই আকৌ মাতিলে, তোমালোকে কি কৰিছা? তাই ৰাস্তাৰ কাকো সম্বোধন কৰা নাই, ওপৰৰ কাৰোবাকহে কৰিছে। ফলত মোৰ কৌতূহল বাঢ়ি গ'ল আৰু কি উত্তৰ দিয়ে শুনিবলৈ চেষ্টা কৰিলোঁ, কিন্তু একো শুনিবলৈ নাপাওঁ। তথাপি আপোনাৰ জীয়েকে বাৰে বাৰে চিঞৰি মাতি আছে বোলে কি কৰিছা, আৰু সুধিছেও ইমান ঘনে ঘনে যে মই পঢ়াব নোৱাৰা হ'লোঁ। গতিকে মই খিৰিকীৰ ওচৰলৈ গৈ চাব খুজিলোঁ আপোনাৰ জীয়েকেনো কাৰ লগত কথা পাতিছে। খিৰিকীৰে মুখ উলিয়াই ওপৰলৈ চাওঁতে দেখিলোঁ ক্লাছৰুমৰ ওপৰৰ আগচালিত এহাল বতাহী চৰায়ে বাঁহ সাজিছে। তাই বতাহী চৰাইৰ লগত কথা পাতি আছে। মই ল'ৰা ছোৱালীৰ মন বুজি পাওঁ, সেইকাৰণে বতাহী চৰাইৰ লগত কথা পতাটো অস্বাভাৱিকতা বুলি মই ক'বলৈ নাযাওঁ, কিন্তু মই ভাবোঁ ক্লাছ চলি থকাৰ সময়ত বাহিৰত বতাহী চৰাইবোৰে কি কৰি আছে সোধাটো সম্পূৰ্ণ বলিয়ালি।
মাকে ক্ষমা খুজিবলৈ মুখখন মেলিবলৈ পোৱাৰ আগতেই শিক্ষয়িত্ৰীয়ে কৈ গ'ল। তাৰ পিছত ছবি অঁকাৰ ক্লাছৰ ঘটনাটো। মই ল'ৰা ছোৱালীবোৰক জাপানৰ পতাকাখন আঁকিবলৈ দিছিলোঁ। বাকী সকলোবোৰে ঠিকেই আঁকিলে, কিন্তু আপোনাৰ ছোৱালীয়ে আঁকিলে নৌবাহিনীৰ পতাকাখন, মানে সেই সূৰ্য ৰশ্মিৰ সৈতে থকাখন। ঠিক আছে, আঁকক বাৰু, মই ভাবিলোঁ। কিন্তু তাৰ পিছত হঠাতে তাই তাৰ কেওকাষে দহি লগাবলৈ ধৰিলে। দহি বুজিছেনে? যুৱদলৰ পতাকাবোৰত যেনেকুৱা দহি থাকে তেনেকুৱা। ক'ৰবাত দেখিলে চাগৈ। তাই ঠিক কি কৰিছে মই বুজিবলৈ নাপাওঁতেই তাই হালধীয়া দহি আঁকিবলৈ লৈ বহি পাৰ কৰি ডেৰাজটোৰ ওপৰতে বেছিখিনি আঁকিলে। বুজিছে নহয়? পতাকাখনে কাগজৰ বেছি অংশই ল'লে, গতিকে দহিৰ কাৰণে আৰু ঠাই নাথাকিল। হালধীয়া ৰঙৰ পেঞ্চিলডালৰ শ শ দাগ কাগজৰ বাহিৰত লগাত তাই যেতিয়া কাগজখন তুলি নিলে, তাইৰ ডেৰাজটো বিভৎস হালধীয়া দাগৰ জংঘল যেন হৈ পৰিল। আৰু ইমান ঘঁহিও আমি আৰু সেইবোৰ গুচাব নোৱাৰিলোঁ। ভাগ্যে আঁচবোৰ তিনিফালেহে আছিল। একো নুবুজি মাকে লগে লগে সুধিলে, তিনিফালেহে মানে কি বুজাইছে? ভাগৰ লাগি গৈছিল যদিও শিক্ষয়িত্ৰীগৰাকীয়ে দয়া কৰি বুজাই দিলে, বাওঁফালে পতাকাৰ দণ্ডডাল আঁকিছিল নহয়, গতিকে দহিবোৰ অকল পতাকাখনৰ তিনিফালেহে আছিল। মাক অলপ আশ্বস্ত হ'ল। বুজিলোঁ, অকল তিনিফালেহে। উত্তৰত শিক্ষয়িত্ৰীগৰাকীয়ে প্ৰতিটো শব্দত জোৰ দি দি ক'লে, কিন্তু পতাকাৰ দণ্ডডালৰ বেছিখিনি কাগজৰ বাহিৰতে অঁকা হৈছিল আৰু সেইডালো এতিয়াও ডেৰাজৰ ওপৰতে আছে। তাৰ পিছত চকীৰ পৰা উঠি তেখেতে নিৰুত্তাপ মাতেৰে ক'লে, অকল ময়েই জ্বলিব লগা হোৱা নাই, ওচৰতো ক্লাছৰুমৰ শিক্ষয়িত্ৰীৰো সমস্যা হৈছে। দেখকৈয়ে মাকে এই বিষয়ে কিবা এটা কৰা দৰকাৰ। আন ছাত্ৰ ছাত্ৰীবোৰৰ কাৰণে কথাটো ভাল হোৱা নাই। তেখেতে আন এখন স্কুল বিচাৰি উলিয়াব লাগিব, য'ত তেখেতৰ অকণমানি ছোৱালীজনীক তেওঁলোকে বুজি পাব আৰু সকলোৰে লগত মিলিজুলি চলিবলৈ শিকাব। এতিয়া সিহঁত য'লৈ গৈ আছে সেইখন স্কুলৰ খবৰ মাকে ভালেখিনি বিচাৰ খোচাৰ কৰাৰ মূৰতহে পাইছিল। স্কুলৰ পৰা খেদা খোৱা বুলি মাকে তত্ত্বচ্ছানক কোৱা নাছিল। তেখেতে উপলব্ধি কৰিছিল যে তাই নিজৰনো কি ভুল হৈছে বুজি নাপাব আৰু তেখেতে তাইৰ কোনো মানসিক জটিলতা হোৱাটো নিবিচাৰে। সেইকাৰণে বুজন নোহোৱালৈকে তাইক একোকে নকবলৈ ঠিক কৰিলে। মাকে মাত্ৰ সুধিছিল, তোমাৰ বাৰু নতুন স্কুল এখনলৈ যাবলৈ মন আছেনে? এখন বৰ বঢ়িয়া স্কুল আছে বুলি শুনিছোঁ। ঠিক আছে, কথাটো অলপ ভাবি চাই তত্ত্বচ্ছানে ক'লে। কিন্তু কি কথা হ'ল? মাকে ভাবিলে, তাইক স্কুলৰ পৰা খেদা বুলি বুজি পালে নেকি? কিন্তু এক মুহূৰ্তৰ পিছতে তত্ত্বচ্ছানে আনন্দ মনেৰে সুধিলে, নতুন স্কুলখনলৈ বাজনাৰ দলবোৰ যাবনে বাৰু?